Hi guys. Hello guys. Momo ka dam tu hoise 245. 245. Etu momo etu. Mane normal steam momo. Kham 245 or momo kham dia. Weight 52.7. Headphone dise. Pillow dise. Wow. And blanket ekhon. লগৰবোৰ সব স্কেটাৰ্ড হৈ আছে গোটে জেগাত বাকি এইবোৰ লগত কি কৰিব লাগে মই লাহে লাহে শিকিব লাগিব The customer received. কি আছে ইয়াত চাওচোন গ্লোভছ মাস্ক বাহ কি কিউট চেনিটাইজাৰ দেখোন আমাক পুৰা বুজাই আছে আমি কি কি কৰিব লাগিব আৰু কি কি কৰিব নালাগে Passenger announcement হৈ যোৱাৰ পিছত আৰু সেফটি মেজাৰ্স গুটিখিনি লৈ লোৱাৰ পিছত এতিয়া আমি চাম সিনেমা হলিউড আৰবিক বলিউড আফ্ৰিকান মই চুজ কৰিম বলিউড কি চাও ইমান অপচন আছে বহুত চিন্তা চৰ্চা কৰাৰ পিছত মই এইটো সিদ্ধান্তত উপনীত হৈছোঁ যে মই চাম अंग्रेजी मीडियम बहुत लाज लगे but I'm still trying to vlog and Shiva सब ठीक है মই এনে মাজৰ ছিটত বহিছিলোঁ কিন্তু আই থিংক মোক এখন পেচেঞ্জাৰজন নাহে উইণ্ডো ছিটত বহিব পাম ফাইনেলি উইণ্ডো ছিট Okay, Rob, back of the net. That is good. আমি এনেকৈ চাবও পাৰোঁ গোটেই প্লেনখন কোনটো আগফাল পিছফাল ছাইডৰ ফালে চব চাব পাৰোঁ স্ক্ৰীণখনত প্লাছ আমি গোটেই ৰুটটো কেনেকুৱা সেইটোও চাব পাৰোঁ আমি কিহৰ ওপৰেৰে গৈ আছোঁ ব্লেক চিৰ ওপৰেৰে গৈ আছোঁ নে ইউক্ৰেইনৰ ওপৰেৰে গৈ আছোঁ চব চাব পাৰোঁ আমি মোৰ এতিয়া এনেকুৱা লাগিছে ইয়াৰ পৰা পূৰা স্পীডত যাব 1 2 3 গো গ'ল ৱাও সঁচাকৈ এই এক্সপিৰিয়েঞ্চটো মোৰ কাৰণে বহুত ৰোমাঞ্চক মানে এনেকৈ যে চাবও পাৰি প্লেনখন কেনেকৈ গৈ আছে স্ক্ৰীণত চব দেখা পায় এনেকুৱা লাগি আছে মোৰ যেন চিনেমাহে চাই আছোঁ ৱাও টোপনিও ধৰিছে তো মই ভাবিছোঁ অকণমান শুয়ে লওঁ মই এইটো হ'ব আমাৰ ব্ৰেকফাষ্ট তো ইয়াত কি দিছে ৰিফ্ৰেছিং টাৱেল এখন দিছে মানে হৈছে ৱাইপ হাত মুচিবলৈ পিছত এইটো হৈছে জেম এইটো হৈছে এইটো কি হয় এইটো কিবা ক্ৰীম আৰু এইখিনি ফ্ৰুটছ তাৰপিছত এইটো বান তাৰপিছত পৰাঠা দিছে কাটলেট দিছে এটা আৰু ডিমৰ ভুৰ্জি দিছে বহুত টেষ্টি আছিল গোটেইখিনি এয়া পোহৰ হৈছে বাহিৰত ইমান ধুনীয়া লাগিছে আকাশখন মোৰ খাই শেষ হোৱালেচোন ৰাতিপুৱালে ইমান ধুনীয়া লাগিছে বাহিৰৰখিনি এতিয়া আমি পাবলৈ বেছি সময় নাই প্ৰায় 7টামান বজাত আমি পামেই খাই লৈ উঠি ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ এণ্ড নাও আই এম ৱেইটিং ফৰ দ্য লেণ্ডিং এয়া আমি দোহাত লেণ্ডিং কৰিছোঁ দোহাত বেছি টাইম থাকিব নাপাওঁ আমি তাৰপিছত নেক্সট কানেক্টিং ফ্লাইট আছে আমাৰ আকৌ সেয়া ক্ৰ'ৱেছিয়ালৈ তো এইটো হৈছে হামাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইমান ধুনীয়া এয়াৰপৰ্টটো ভিতৰখিনি মই দেখাই আছোঁ অলপ আগলৈ
এইবিলাক ডাঙৰ ডাঙৰ বিল্ডিং পাই গ'লোঁ এইবিলাক হৈছে এভিয়েশ্যন ছাৰ্ভিচ আমাৰ ফ্লাইটৰ পৰা আমাক লৈ যাবলৈ নেক্সট এয়াৰপৰ্টলৈ কাৰণ এয়াৰপৰ্টটো বহুত ডাঙৰ এটা জেগাৰ পৰা এটা জেগালৈ নিবলৈ বাছকেইখন দি দিছে আৰু ছাৰ্ভিচ প্ৰভাইড কৰিছে এয়াৰপৰ্টৰ ফালৰ পৰাই মোৰ বহুত ভাল লাগিছে হামাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো দেখিবলৈ বহুত বেছি ধুনীয়া আৰু ইণ্টাৰেষ্টিং হয় আমি গোটেইবোৰ চাবলৈ নাপালোঁ সময় কাৰণ খুব কম টাইমৰ কাৰণে তাত আছিলোঁ কিন্তু যিখিনি দেখিছোঁ উই আৰ ভেৰি ছেটিছফাইড বাট মোৰ দুটা বহুত ডাঙৰ দুখৰ ঘটনা ঘটিল যাওঁতেও আহোঁতেও এই এয়াৰপৰ্টতে যাওঁতে মোৰ পাৰফিউমটো তেওঁলোকে জব্দ কৰি ল'লে কাৰণ সেইটো ফ্লেমেবল হয় আৰু মই হেণ্ডবেগত লৈ গৈছিলোঁ মই গম নাপাইছিলোঁ আৰু আহোঁতে মই তাৰ পৰা টুনা মাছ লৈ আনিছিলোঁ মানে পেকেজ ফৰ্মত পায় যিটো ছিকিউৰিটিকেইটাই কি হয় খায় নে কাণত পিন্ধে টুনা মাছটো একো বুজি নাপায় ইমান বুজালোঁ যে এইটো একো প্ৰব্লেম নাই কিন্তু তাৰ ভিতৰত অইল আছে কাৰণে মোক আনিব নিদিলে বহুত দুখত মই সেই টুনাকেইটা সেই এয়াৰপৰ্টতে এৰি থৈ আহিলোঁ আমি সোণ কিনিব যাওঁ ব'লক আমি দোহাত উঠিলোঁ প্লেনত কাটাৰ এয়াৰৱেজৰ প্লেনত আমি যাম এতিয়া ডাইৰেক্ট ক্ৰ'য়েছিয়া আৰু তাত গৈ আমি ফ্ৰিজ হৈ যাম আই এম চিয়'ৰ তাত বোলে এতিয়া টেম্পাৰেচাৰ হৈ আছে 2 ডিগ্ৰী তাত হোৱা ৰোমাঞ্চক এডভেঞ্চাৰাছ কিছুমান ঘটনা মই লিখিছোঁ মোৰ ফেচবুক পষ্টবিলাকত আপোনালোকে চাব পাৰে নয়নিকা শৰ্মা নামেৰে আছে মই স্পেচিয়েলি এইখিনি পাৰ্ট এই ভিডিঅ'টোৰ এইখিনি পাৰ্ট দেখাবলৈ বহুত এক্সাইটেড আপোনালোকক চাওক কেনেকৈ প্লেনখন লাহে লাহে মাটিৰ ওপৰৰ পৰা এনেকৈ উঠি গৈ আছে তাৰপিছত লাহে লাহে এনেকৈ পানীৰ ওপৰেৰে এনেকৈ যাব ধৰিছে এটা পইণ্ট এনেকুৱা আহি গৈছে যে য'ত তলত এনেকৈ চালে খিৰিকীৰে অকল পানী দেখা পাওঁ সেইখিনি টাইমত মোৰ ভয়ো লাগিছিলে অকণমান কিন্তু তাৰপিছতে অলপমান আকৌ ভয়বিলাক নোহোৱা হৈ গৈছে অ'ভাৰঅল গ্ৰেট ইমান ধুনীয়া লাগিছে আকৌ দ্য বেষ্ট পাৰ্ট খানা আহি পালে পুডিং দিছে এইটো বহুত টেষ্টি আছিল বান চাহ ভাত চিকেন ল'লোঁ এইবাৰ মই ফ্ৰুটছটো আছিলেই আৰু জুচ বা ৱাইনো ল'ব পাৰে হা আপুনি ৰেড ৱাইন লয় হোৱাইট ৱাইন লয় আপোনাৰ ইচ্ছা মই এবাৰ হোৱাইট ৱাইন অকণমান খাই চালোঁ আৰু অকণমান ৰেড ৱাইন মোৰ ভাল নালাগিল ৰেড ৱাইনটো বেছি হোৱাইট ৱাইনটো অকণমান ঠিকে লাগিছে ষ্টিল ভাল লগা নাই বেছি জীৱনত এবাৰ এই ৱাইন নামৰ বস্তুটো খাই চাব খুব মন আছিল ইয়াতে খালোঁ আৰু ৰেড ৱাইন বুলি চবেই কৈ থাকে বহুত টেষ্টি বস্তু সেইটো কাৰণে খাই চালোঁ মই কথা কৈ থাকোঁতেই এতিয়া পাবহি হ'ল এয়া পালোঁ আমি ক্ৰ'য়েছিয়া ফাইনেলি ক্ৰ'য়েছিয়া পালোঁ ৱাও আমি টোটেল 45 ডেজ ইয়াত থাকিম ক্ৰ'য়েছিয়াত আমাৰ ঘৰটো বা কেনেকুৱা হয় আমাৰ কলেজখন বা কেনেকুৱা হয় খোৱা বস্তুবিলাক বা কেনেকুৱা হয় ঢেৰ কথা মাথাত খেলি আছে ফাইনেলি ক্ৰ'য়েছিয়া পাই গ'লোঁ আমাৰ মেইন জেগা জাষ্ট আমাৰ পুলিচ ভেৰিফিকেশ্যন বুলি কয় ন এইটো পুলিচ ভেৰিফিকেশ্যন হ'ল So that they confirm that we are not criminals. নাই লোৱা লওঁ এতিয়া আমি আহিছোঁ কাৰেঞ্চি এক্সচেঞ্জ কৰিবলৈ যিকোনো বেলেগ এখন দেশত যোৱাৰ পিছত আমাকতো সেই দেশখনৰ কাৰেঞ্চিটো লাগিব তাৰে পইচাটো লাগিব তো আমাৰ ইয়াতেতো ৰুপিজ বুলি কয় তাত কয় কুনা বুলি থেংক ইউ এয়া কুনা আৰু লিপা আমি ল'লোঁ চবেই এক্সচেঞ্জ কৰি ল'লোঁ প্লাছ কিছুমানে চিম কাৰ্ডো কিনিলে মই চিম কাৰ্ড এতিয়া নাই কিনা এয়াৰপৰ্টত মানে চিম কাৰ্ডবিলাকৰ দামটো বহুত বেছি কৰি থৈ দিয়ে তো সেইটো কাৰণে প্ৰত্যেকটো ঘৰৰ মানে আমাক বেলেগ বেলেগ ঘৰ এলট কৰা হৈছে প্ৰত্যেকটো ঘৰৰ এটা সদস্যই এটা মেম্বাৰে এখন চিম কাৰ্ড কিনি লৈছে এতিয়া জাষ্ট এপ বুক কৰিবলৈ দৰকাৰ হ'ব পাৰে সেইটো কাৰণে আমি পিছত চবেই কিনি ল'ম আমি উবেৰ ওপৰৰ পৰা বুক কৰিব লাগিব তো এতিয়া আমি ওপৰত যাম
ইয়াৰ মানুহবিলাক ইমান ধুনীয়া ধুনীয়া ইমান ধুনীয়া চিনাৰী দিছোঁ মানে বহা চিটটো লেফ্ট চাইডে মোৰ হাত চাত গৈছে দে মই বহুত ঠাণ্ডা পটেটো আলু আলু কেনেকৈ বুজি পাব আলু Krumpir. Krumpir. Can we find get krumpir here? Yeah, this one. In this form we want. Yeah, understand. But you won't need fresh. No, we don't want McDonald's. We want this.